কবিতার শিরোনাম সিগারেট। সিগারেট, জ্বলন্ত চিগাৰেট, মৰমেৰে উঠত লওঁ, শেষত ভৰিৰে গচকি দিওঁ, তথাপিও মই তাৰ প্ৰিয়। মই কবি, অনুভৱ প্ৰকাশ কৰিবলৈ সি মোৰ সংগী, মই প্ৰায় ঘূৰি ফুৰোঁ। মই নথকা সময়ত আহিবা তুমি, দেখিবা মোৰ কোঠালীৰ ডাষ্টবিনত চিগাৰেটৰ আধা পৰা টুকুৰা। এন্ধাৰৰ বন্ধ কোঠাত সি মই থাকোঁ শুই, সি মোৰ ওঠত বাঁহ সাজে, সি মোৰ জীৱন, মোৰ পেৰসী। জীৱনৰ যন্ত্ৰণা সি ভগাই লয়, সি কয় মই তোমাৰ চাহ হৈ ৰম। মোক পুৰি ছাই কৰি পেলোৱা, মোক হুপি হুপি শেষ কৰি দিয়া, শেষত ভৰিৰে গচকি দিয়া, তথাপিও মই তোমাৰ লগত থাকিম, তোমাৰ চাহ হয়। বিষাদ লুকাই থাকে ধোঁৱাৰ মাজত, অথচ হৃদয়খনে শান্তিত শুই পৰে, দীঘলীয়া উশাহ লয়। জীৱনদায়ী হাতত জ্বলন্ত চিগাৰেট উঠত, উকাপাতত লিখিছো শিৰোনাম জীৱনটো এটা জ্বলন্ত চিগাৰেট। জ্বলি আছে, জীয়াই আছে, চিগাৰেটৰ ধোঁৱাৰ মাজত ক্লান্ত প্ৰাণ। ধন্যবাদ।